নমস্কাৰ, আজি ভাটিবিলা অলপ ফুৰিব আহিলোঁ। আমাৰ ইয়াতে এখন গাৰ্ডেন খুলিছে, বটানিকেল গাৰ্ডেন। আপোনালোকে ভিডিঅ'টো চাই থাকক। আহিব লাগিলে গুৱাহাটী লাইনৰ পৰা আহি পেলাই এইফালে খান্দাজানৰ ফালে আহিব লাগিব। আহি পেলাই এইফালে মাথাউৰি এটা পাবি, কিন্তু মাথাউৰি ধুনীয়া ৰাস্তা। ভিডিঅ'টো বনোৱাৰ কথা হ'ল বাইক লাহে লাহে চলাব লাগে। ভাই লাহে লাহে বাইক চলাবি দেই। আমি 6টা ল'ৰা আহিছোঁ ফুৰিবাক লাগি। ভাটিবিলাক কি কৰি থাকিম, লকডাউন। লাহে লাহে যা ভাই, ভাল ভাল আমি চলি এইবিলাক ইটা ভাটাৰ মাজে মাজে এইফালে আহিলি ৰাস্তাটো একদম ভাল নহয়। আৰু এইয়া পাহাৰ, ইটা ভাটা। পাৰ্কখনৰ এইটো এণ্ট্ৰি পইণ্টটো, এইটো তালা মাৰি আছে, ওপৰত দি পাৰ হ'ব লাগিব। আহিলে কেনেকুৱা হ'ব জানানে, এইগিলা কেওফালে সেউজীয়া সেউজীয়া কিবা এটা ভালে লাগছে। আৰু ওপৰত এটা বঢ়িয়া চাংঘৰ এটা বনাই দি থৈছে, তাক লাগি যাওঁ ৰচোন। এইবিলাক এইগিলা জেগাত ফুৰিব আহিলে কিবা বেলেগ লাগে আৰু মজা। এটা ফটো মাৰি আছে ইনষ্টাগ্ৰামত, আকৌ ৰিল বনাই আছে। ধুনীয়া জেগা, একদম সেউজীয়া সেউজীয়া, একদম পথাৰৰ মাজত, পাহাৰৰ ওপৰত। বাক্সা হ'লে নেকি ন? বাঘ হ'লে কি দাউৰিম এই বাঘত যদি 12 ফুট মোৰ 13 ফুট হ'ব। ৱাও, হোৱাট এ বিউটিফুল প্লেচ। আমাৰ দৰঙতে আছে। ক'ত আছে? খান্দাজানৰ পৰা উত্তৰে আহি কি ধুনীয়া পৰিৱেশৰ মাজত আছোঁ। এইটো হেতামতলাত আছে, দৰঙৰে এটা ঠাই। আৰু এইবিলাক গাছ পুলিবিলাক এইবিলাক ৰুই থৈ দিছিল, কোনে ৰুইছিল নাজানো বাৰু, এয়া কমিটি থাকিব পাৰে, কিন্তু দৰঙা চলা এইবিলাক খোলা নাই। আৰু এইটো বনটো তাৰমানে এতিয়া লাৰি দিলি নহা হৈ যায়, কেমেৰা অলপ ওচৰত আহা। এইটো এনেকৈ লাই দিলি, এয়া কোচ খাই গ'ল, লাই দিলি কোচ খাই গ'ল, যাদু। আৰু এইটো বঢ়িয়া প্লেচ আৰু একদম পাহাৰৰ মাজত, একদম ধুনীয়া পৰিৱেশ। বা পাহাৰ পৰ্বত গাছ গছনি। এতিয়া এটা 360 ভিউ দিছোঁ। ইয়াতে চাংঘৰ বনাই থৈ দিছে, বৰষুণ দিলে মানে জীয়াব পাৰিবি। আৰু ফটো মাৰাত ব্যস্ত। এই ৰ কেনে লাগছি আহি? মজা। ৰা কিবা এটা কওঁ, ভাল লাগছি না? ভাল লাগছি, বঢ়িয়া। ভাই কেনে লাগছে? আল্টিমেট। আমাৰ ইয়াতে ল'ৰা বহি আছে, ইহঁতে কিবা এটা ক'ব। মানুহবিলাক আহিব লাগিব নে? নেক্সট লেভেল। এই মানুহবিলাক আহিব দি ইয়াতে চব আহি যাব লাগিব। আহিলে গম পালিয়ে নহয়, গেটৰ প্ৰতি কেনেকৈ পাৰ হ'ব লাগে, জাপ মাৰি পাৰ হ'ব লাগে। মই এতিয়া এটা পাছপৰ্ট ফটো তুলিম এটা ধুনীয়া পৰিৱেশত। এই ভায়া ফটো তুলিব, ভাই ফটোটো মাৰি দিয়া। কেমানৰ হাই থাকিম বেলিটো উঠা কামাই দিয়ক। এতিয়া হৈছে না? মোৰ এই ফটোটো ইনষ্টাগ্ৰামত পাব। ইনষ্টাগ্ৰামৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, ইউটিউবৰ কথাটো। অলপ যদি আহিব পাৰা ধুনীয়াকৈ। এইখন গাৰ্ডেনখনৰ নাম বটানিকেল গাৰ্ডেন ইন এছাম। বটানিকেল গাৰ্ডেন বেলেগতো আছে বাৰু, কিন্তু আমাৰ অসমত এইখন প্ৰথম। বটানিকেল গাৰ্ডেন নাম দিছে, বটানিকেল গাৰ্ডেন। আহি যাবি। মিনি বটানিকেল কি বটা ইংলিছত লিখছে, এই কিবা গাৰ্ডেন আৰু ফুলনি মানে বাগিচা মানে ফুলনি। গাছ তৰুৱা কদম যদি কোনোবাই দেখা নাছিলে চাই লওঁ। এইডাল তৰুৱা কদম, ধুনীয়া তৰুৱা কদম। আৰু এইবিলাক গোটেই গাছ গছনি ৰোৱাই আছে, কমিটি মানুহ ৰুইছে। আৰু
ইউটিউবত ভিডিঅ' বনাই আছোঁ, কিবা যদি ভুল হয় কমেণ্ট বক্সত কবি আৰু গালি নাপাবি ভাই, গালি পালি আকৌ ময়ো কমেণ্টত উত্তৰ দিব লাগিব, সেইকাৰণে আৰু বেয়াকৈ একো নকবি হয়নে নহয়। সাৰাৰা ঘুমে ৰে তেৰা হাগৰা। শিলটোত উঠি ল ৰ, কক যাবি শিল সাপ চাপ আছে নেকি না, শিল মে उठने के लिए यहाँ पर जाना पड़ेगा। दूर उन पहाड़ियों में कुछ तो बसता है, वहीं मेरे सुकून का रास्ता है। মোক আজি চাই দি বুলি কৈছা তোতে ফটো মাৰাৰ কাৰণে, একদিন বহুত ছাবস্ক্ৰাইবাৰ হ'ব মোৰ, তেতিয়া মোক মাতি আনিব লাগিব তোতে, মই তেতিয়া নাহোঁ। ভিডিঅ'টো চাই ভাল পালে কিজানি, যদি ধৰ ভাল পালে তেতিয়াহ'লে আমি য'ত আছোঁ তাতে আহিব পাৰা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি। ঘৰে চলি আৰু ভাষাবিলাক দৰঙীয়া ভাষা কওঁ, ছাবস্ক্ৰাইবটো কৰি দিবি আৰু কিনিও যায় আৰু হয় নহয়, বেলেগ গানটো দবাই দিবি, ভিডিঅ'বিলাক চাবি আৰু এটা কমেণ্ট কৰি দিবি, ভাল লগা কমেণ্ট এটা, বেয়াকৈ কৰিলেও কথা নাই, মই ভালকৈ এনচাৰ দিম। লাভ ইউ অল। मैं कर दूंगा तुझको समर्पण, तू मेरा अस्त्र हूँ मैं तेरा दर्पण, तेरे ही होने से मेरी ये सारी जिंदगी सजी है, लगी मेरे तेरे संग लगी ओ मेरे संग तेरा, लगी मेरे तेरे संग लगी। बढ़िया डाঙर এটা শিল এটা আছে, এটা ধুনীয়াকৈ বহি ল'ব পাৰিবি আৰামছে, ইচ্ছা কৰিলে সোমাইতো ল'ব পাৰিবি আৰু অতি ফাটা ৰ'দত পুৰি নগোৱা, এতিয়া আৰু ৰ'দ চ'দ নাই, ধুনীয়া হৈছে লৈ থকা আৰামত আৰু পুৰা ধুনীয়া টেনশ্যন নাই, সুন্দৰ বতাহ আহি আছে, কল্পনা কৰিব পৰা নাই এই কিন্তু জেগা আছে। মই লেহ লাডাখত অহা পাইছোঁ, পাহাৰত থাকি লেহ লাডাখতো এনেকুৱা পাহাৰ নাই পাইছোঁ, এতিয়া যি পাহাৰ এতিয়া চলি মখা এতিয়া শিলত উঠা আহি আছে, কি সুন্দৰকৈ লেহ লাডাখত যোৱা পাইছোঁ আৰু আমি যিখন গেটেদি সোমাইছিলোঁ সেইখন গেটেদি আকৌ ওলব লাগিব, উপায়েদি যাব লাগিব। যা কামাণ্ডো ফাষ্ট যা, গোটেই চোৰ কৰাৰ অভ্যাস আছে, যা পাৰ এ বা ই এক নম্বৰ ই বাঘ, যা পাৰ মোৰ পিছফালে এখন পাৰ কৰাইছিলোঁ, আমি বহুত হাঁহি তামচা কৰিলোঁ, ফূৰ্তি কৰিলোঁ, এতিয়া যাওঁ আৰু বাই ভিডিঅ'টো চাবি।